ক'ত যাবা আইদা তোমাৰ লগালে আহিছে আজি এতিয়া আহিছে বহ চকুয়ে নাই দেখো বহ তই শুবি দেই তোৰ বাপেৰৰ নিচিনা নহবি ইয়াত বিচনাত শুই থাক লগে যেতিয়া পৰা মই এইটো গাঁৱত বিয়া হৈছো যে মই শহুৰ বাৰী যাবই পোৱা নাই হয়নে এই আমাৰ ঘৰতে থাকে যে শহুৰ বাৰী মই যাবই পৰা নাই শহুৰ বাৰী তামোলখন কাটিবই নোৱাৰো কি টান তামোল আনিছে একদম মোৰতো খং উঠি যায় এইকেইটা ঝেমেলা কামবোৰ আজিলৈকে যেতিয়ালৈকে এইটো কেঁচুৱা হৈছে নহয় তেতিয়া তালে কাম ঘৰত নাথাকে কঁকালখন ইমান বিষাইছে কাটিবই নোৱাৰো চুনো আপোনাৰ যে ঘৰ ওচৰত ছোৱালী আছিলে যে এজনী পলালে বহুত বেয়া বুঢ়ীজনী শিকাই লম যেতিয়া কেঁচুৱা পাইছো যে কঁকালখন বৰ বিষায় আমাৰ তেখেত তামোল কাটি আছে চাগে ধুম হ'ব ৰে আছে ৰে সৰিয়হ বিলাহী চব লৈ আহিবহি আজি মোৰ মা আহিব নহয় আমাৰ এজনী বৰকৰ পৰা এগাল মদ খাই আহিব বুঢ়ী বাল ইয়াত ডিষ্টাৰ্ব কৰি থাকে পানীও দিবলৈ মন নাযায় মোক বৰ খং উঠে এই দৰ্জাটো খুলি দিওঁ একদম খং উঠি যায় এই বিয়া পতাৰ পাছত মানুহ এগাল জমা হয় ইয়াত হাল্লাহে ময়ো এগিলাচ খাই লমহি বুঢ়ীটোকে লৈ দিম জুঠায়ে হওক বাল বুঢ়ী মদ খাই আহে ইয়াত আইদেউ পানী ল খাওক আপুনি আহিলে মাছ 1 কেজি লৈ আহিব কৈছিলো আপোনাৰ মা আহিছে খবৰ নাই জ্ঞানত বিয়া কৰাৰ পাছতে আৰু এটা ছোৱালী ৰাখিবি তামোল এখন দে মই যাম দি আছো চোনখন কঁকালত আছে লওক